Hi guys, welcome back to my channel মই Anirban. আজি মোৰ আন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো। বহুত দিনৰ মূৰত মই ভিডিঅ' বনাই আছো। মাজুলী ট্ৰিপৰ পিছত অগ্নিনাভ মন্দিৰ ট্ৰিপৰ পিছত আৰু মই ভিডিঅ' বনোৱা নাছিলো। তো মই ট্ৰাই কৰি আছো ৰেগুলাৰ ভিডিঅ' বনাবৰ কাৰণে, কিন্তু কি কৰিম অফিচৰ লগত মেইনটেইন কৰাটো অকমান মোৰ কাৰণে কঠিন হৈছে। সাগে আগলৈ হি ঠিক হৈ যাব। তো মই ভাবিছো আজি আমি গৈ আছো সানডে হয় আৰু ঘৰত থাকি অকলে বড়ো হৈ আছিল। মই ভাবিলো এটা মন্দিৰৰ কথা শুনিছো বহুত দিনৰ পৰা, শুনি আছো বহুত ভাল লাগে মন্দিৰটোত গৈ। সবে কলে এবাৰ তুমি তাতে যাই চাবাচোন, বহুত ধুনীয়া লাগে। সেই মন্দিৰটো হ'ল হৰে কৃষ্ণ মন্দিৰ। তো মই ফাৰ্ষ্ট টাইম গৈ আছো, মই আগতে কেতিয়াও যোৱা নাই। তো আজি যাই চাওঁ মন্দিৰটোত আৰু আপোনালোকক দেখাওঁ তাতে কেনেকুৱা পৰিৱেশ। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু যদি মোৰ ভিডিঅ' চাই ভাল পাই আছে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু দেৰি নকৰি বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। একচুৱেলি IITৰ ইফালেও এখন গেট আছে, কিন্তু মই ভাবিছিলোঁ সেইখন গেটেৰে যাব পাৰি। এইখন গেটেৰে গ'লে বেছি লেট হ'ব, মানে দূৰ হ'ব। চ' মই এনেকুৱা আমিনগাঁও হৈ মঙলদৈ ৰোডত গৈ আছোঁ। মন্দিৰ আহি পালোঁ, বাট মন্দিৰ 4টা বজাতে খুলিব, মানে চাগে 2টাৰ পৰা 4টালৈ বন্ধ থাকে। তো এতিয়া অকণমান আশে পাশে চাওঁ এনেকুৱা হয়। মন্দিৰটো একচুৱেলি একদম ছেকেণ্ড ফ্ল'ৰত আছে, ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰ। আজিলৈ ভিডিঅ'টো এইখিনি। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মন্দিৰৰ ভিতৰত মই আৰু ব্লগ নকৰিলোঁ, কাৰণ স্পিৰিচুৱেল এটা এনভাইৰনমেণ্ট হৈ আছে, তাৰ ভিতৰত ব্লগ কৰিলে হয়তো বেলেগে ডিষ্টাৰ্বো পাব পাৰে। চ' মই আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ।